বন্ধুসকল, আপুনি যদি বৰ্তমানৰ ধনী বা বিখ্যাত ব্যক্তিসকলৰ জীৱনক এনালাইজ কৰে তেন্তে আপুনি গম পাব যে তেওঁলোকৰ মাইণ্ডছেট বা লাইফষ্টাইল এভাৰেজ মানুহতকৈ অলপ বেলেগ। আৰু এই অলপ বেলেগ মাইণ্ডছেট বা লাইফষ্টাইলৰ কাৰণেই কিন্তু তেওঁলোক আজি বিশ্ব সুপ্ৰসিদ্ধ। আৰু তেনেকৈ বহুতো বিখ্যাত বা বিলিয়নাৰৰ জীৱনক বহু বছৰ ধৰি এনালাইজ কৰাৰ পাছত ডেনিয়েল গোলমেনে এই বুক লিখিছিল, যাৰ নাম হৈছে ইমোশ্যনেল ইণ্টেলিজেন্স। আৰু বন্ধুসকল, এই ভিডিঅ' হৈছে এই ইমোশ্যনেল ইণ্টেলিজেন্সৰ বুক চামাৰীৰ ওপৰত, য'ত আমি জানিব পাৰিম যে কেনেকৈ আমাৰ ইমোশ্যনছ বা চিন্তাই আমাৰ লাইফ চেঞ্জ কৰিব পাৰে। আৰু বন্ধুসকল, আজিৰ এই ভিডিঅ'ত আমি ডিছকাছ কৰিম 3টা লাইফ লেচনছ। আৰু এই 3টা পইণ্টছক লাইফ লেচনছ বুলি কোৱা হৈছে কিয়নো ইট উইল চিয়ৰলি হেল্প ইউ ইন হেভিং এ ছাকচেছফুল মাইণ্ড, ডেট ইজ টু বি এ ছাকচেছফুল পিপল। তো বন্ধুসকল, মোৰ নাম জিতি আৰু আপোনালোকে চাই আছে অসমী টিউব। চ' লেটছ বিগিন। তো ফাৰ্ষ্ট লাইফ লেসন হৈছে ইউজ ইয়ৰ ইমোশ্যনেল ইণ্টেলিজেন্স। বন্ধুসকল, আপুনি যদি অলপ ছ'চিয়েলি এক্টিভ তেন্তে আপুনি গম পাব যে এই কেইদিনমান আগত ইউটিউব আৰু টিকটকৰ মাজত এক কাজিয়াৰ সৃষ্টি হৈছিল, য'ত নেকি এজন ইউটিউবাৰ কেৰিমিনাটিয়ে এজন টিকটকাৰক ৰোষ্ট কৰিছিল। আমি সেইটো কথালৈ নাযাওঁ, কিন্তু তাত এটা কথা লক্ষণীয় যে সেই কণ্ট্ৰভাৰ্চিৰ সময়ত থাউজেণ্ডছ অফ ভিডিঅ' বনিলে ইন অৰ্ডাৰ টু ছাপোৰ্ট কেৰিমিনাটি, ডেট ইজ ইউটিউব। আনকি বহুতো টিকটকাৰেও এই ঘটনাৰ ওপৰত বহুতো ভিডিঅ'জ বনালে। এতিয়া ইমানো ভিডিঅ' কেলে? হয়, হ'ব পাৰে যে বহুতো ইউটিউবাৰ্ছে কেৰিমিনাটিক বা ইউটিউবক ছাপোৰ্ট কৰি বনালে, কিন্তু দিছ ইজ নট দ্য ৰিয়েল ফেক্ট। বেছিভাগেই কিন্তু ভিডিঅ'ছৰ ওপৰত ভিডিঅ'জ বনালে কিয়নো সেই সময়ত এই টপিক ট্ৰেণ্ডিঙত আছিল বা মানুহৰ তাত এটেনশ্যন আছিল। আৰু য'ত মানুহৰ এটেনশ্যন তাত আছে ফেম, মানি এক্সেট্ৰা। আৰু বন্ধুসকল, এনে চিটুৱেশ্যনত আমাক ইমোশ্যনেলি ৰিয়েক্ট কৰাৰ একো প্ৰয়োজন নাই বুলি মই ভাবোঁ, কিয়নো আমাৰ দেশত ইমোশ্যনেলি ৰিয়েক্ট হোৱাৰ বাবে আৰু বহুতো টপিক আছে। সেইবিলাকৰ ওপৰত চিন্তা কৰক আৰু দেশৰ হিতাৰ্থে কিবা কৰিব পাৰে নেকি সেই বিষয়লৈ চিন্তা কৰক। বন্ধুসকল, বেছিভাগ ইউটিউবাৰ্ছে এই ট্ৰেণ্ডিং টপিকছৰ ওপৰত ভিডিঅ'জ বনায়, কিয়নো তেওঁলোকে সেইবিলাকৰ পৰা তেতিয়া অলপ বেছি ভিউজ কমাব পাৰে। হয়, হ'ব পাৰে যে কেতিয়াবা সেই টপিক বহুতো ইম্পৰ্টেণ্ট আৰু শ্বেয়াৰেবল হ'ব পাৰে। আৰু বন্ধুসকল, এজন বিখ্যাত লেখক ৰিচাৰ্ড ডকিন্সৰ বুক দ্য চেলফিছ জিনৰ মতে আমি আমাৰ সকলো কাম আমাৰ কিবা স্বাৰ্থৰ বাবেহে কৰোঁ। হয়, এইটো একদম সত্য কথা, এইটো আমাৰ জিনতেই আছে। আৰু এই ইমোশ্যনেল ইণ্টেলিজেন্সক বহুতো বিজনেছমেন আৰু পলিটিচিয়ানছে ইউজ কৰে। এটা এক্সাম্পলছ আমি যদি লওঁ তেন্তে এপল কোম্পানীৰ প্ৰডাক্ট লোৱা মানেই হৈছে ব্ৰেণ্ডেড পাৰ্চন। এডিডাছৰ কাপোৰ মানেই ব্ৰেণ্ডেড কাপোৰ বুলি আমি ভাবোঁ, কিন্তু এই ব্ৰেণ্ড আইডেণ্টিটিৰ লগত যদি আপুনি কানেক্ট হৈ যায় তেন্তে বেছিভাগ সময়েই কিন্তু এই আপোনাৰ বাবে লছ। তো ছেকেণ্ড লাইফ লেসন হৈছে ভেলু ইয়ৰ টাইম। বন্ধুসকল, সময় বা টাইম হৈছে দ্য মষ্ট প্ৰিচিয়াছ থিং ইন দ্য ৱৰ্ল্ড। পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিয়েও কিন্তু তেওঁৰ ইউজ হৈ যোৱা 1 ছেকেণ্ডক ঘূৰাই কিনিব নোৱাৰে। আৰু আমিতো সৰুৰে পৰা শিকি আহিছোঁ যে সময়ৰ অপব্যয় কৰিব নালাগে। সেয়েহে এই বিষয়ে আৰু একো ডিটেইল কোৱাৰ একো প্ৰয়োজন নাই বুলি মই ভাবোঁ। তো লেটছ জাম্প টু দ্য নেক্সট পইণ্ট। তো থাৰ্ড লাইফ লেসন হৈছে এক্সপ'জ ইয়ৰছেল্ফ টু ডিফাৰেণ্ট ক্ৰিয়েশ্যন, নট কনজাম্পশ্যনছ। বন্ধুসকল, এই বিষয়ে মোৰ প্ৰিভিয়াছ ভিডিঅ' ডেট ইজ হাউ টু ফাইণ্ড ইয়ৰ পেশ্যনত ডিছকাছ কৰা হৈছে। ইন শ্বৰ্ট, ক্ৰিয়েশ্যন মানে হৈছে কিবা বস্তু নিৰ্মাণ কৰাৰ ফলত সুখৰ উপভোগ কৰা। অন দ্য আদাৰ হেণ্ড, কনজাম্পশ্যন হৈছে আনৰ ক্ৰিয়েশ্যনৰ ওপৰত সুখৰ উপভোগ কৰা। এক্সাম্পলছ মোবাইলত গেমছ খেলি, টিভি চাই এক্সেট্ৰা। বন্ধুসকল, যেতিয়া নেকি আপোনাৰ ড'পামিন মানে হেপিনেছ গিভিং কেমিকেল কিবা ক্ৰিয়েশ্যনৰ বাবে ৰিলিজ হয় তেতিয়া তাক কোৱা হয় পেশ্যন, মানে আপুনি কিবা নিৰ্মাণ কৰিয়ে সুখ পায়। আৰু যেতিয়া নেকি আপোনাৰ মেক্সিমাম ড'পামিন কনজাম্পশ্যনৰ বাবে ৰিলিজ হয় তেতিয়া তাক কোৱা হয় কিন্তু এডিকশ্যন। সেয়েহে বন্ধুসকল, অলৱেজ ট্ৰাই টু বি এ ক্ৰিয়েটিভ পাৰ্চন, নট এ কনজাম্পটিভ ওৱান। তো বন্ধুসকল, আজিলৈ ইমানেই। আৰু আজিৰ বুক চামাৰী আছিল ডেনিয়েল গোলমেনৰ বুক দ্য ইমোশ্যনেল ইণ্টেলিজেন্সৰ ওপৰত, য'ত আমি ডিছকাছ কৰিলোঁ যে আপুনি এজন বিলিয়নাৰ বা ছাকচেছফুল ব্যক্তিৰ দৰে চিন্তা কৰিব পাৰিব বাই ইউজিং দিছ লাইফ লেচনছ। য'ত প্ৰথমে আছিল যে আপুনি আপোনাৰ ইমোশ্যনেল ইণ্টেলিজেন্সক ইউজ কৰক, দ্বিতীয়তে আছিল যে আপুনি আপোনাৰ সময়ক ভেলু দিব, আৰু তৃতীয়তে আছিল যে আপুনি সদায় কিবা নিৰ্মাণ কৰিবলৈ যত্ন কৰক, আনৰ নিৰ্মাণৰ ওপৰত ভোগ কৰিবলৈ নহয়। আৰু বন্ধুসকল, সদায় এটা কথা লক্ষ্য কৰিব যে আপুনি যিয়ে ক্ৰিয়েট নকৰক কিয় সেয়া সদায় উইন উইন চিটুৱেশ্যন ফুলফিল কৰিব লাগে, মানে নিজৰ লগত আনৰো লাভ। আৰু এই 3টা পইণ্টছে আপোনাৰ মাইণ্ডছেট এক ৰিচ মাইণ্ডছেটলৈ চেঞ্জ কৰি দিব।
তো বন্ধুসকল আপোনাৰ এই বহুমূলীয়া সময় দিয়াৰ বাবে ধন্যবাদ। For any suggestion, please comment and also comment for the next video. ভিডিঅ' চাই ভাল লাগিলে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু এনেকৈ জ্ঞানমূলক বুক চামাৰীৰ ভিডিঅ'ছক চোৱাৰ বাবে আপোনালোকৰ চেনেল অসমী টিউবক ছাবস্ক্ৰাইব কৰিব। শেহতীয়াকৈ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।